এবাৰ ভগৱান বুদ্ধৰ অনুগামী এজনে তেওঁৰ ওচৰত আহি ক'লে, প্ৰভু আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ আছে। বুদ্ধদেৱে ক'লে, কোৱা কি অনুৰোধ আছে? অনুগামীয়ে ক'লে, মোৰ এই পিন্ধি থকা কাপোৰযোৰ বহুত পুৰণি, এতিয়া পিন্ধাৰ যোগ্য নহয়। নতুন কাপোৰ এযোৰ দিবলৈ আপোনাৰ ওচৰত অনুৰোধ কৰিছো। বুদ্ধই শিষ্যৰ কাপোৰ দেখিলে সঁচাকৈয়ে যথেষ্ট জৰাজীৰ্ণ আৰু ঠায়ে ঠায়ে ফটা আছিল। গতিকে তেওঁ আন এজন শিষ্যক নতুন কাপোৰ দিবলৈ আদেশ দিলে। কিছুদিন পাছত বুদ্ধ অনুগামীৰ ঘৰলৈ গৈ পালে। বুদ্ধদেৱে ক'লে, নতুন কাপোৰযোৰ আৰামদায়ক নে? আপোনাক আৰু কিবা লাগিব নেকি? অনুগামীয়ে ক'লে, ধন্যবাদ প্ৰভু, এই কাপোৰযোৰ পিন্ধি মোৰ যথেষ্ট আৰামদায়ক আৰু মই একো নিবিচাৰো। বুদ্ধদেৱে ক'লে, যিহেতু নতুন কাপোৰ পালে তেন্তে পুৰণি কাপোৰ কি কৰিলে? অনুগামীয়ে ক'লে, এতিয়া ইয়াক ৰাতি উৰিবলৈ ব্যৱহাৰ কৰি আছো। বুদ্ধদেৱে ক'লে, তেন্তে আপোনাৰ পুৰণি আৱৰণখন কি কৰিলে? অনুগামীয়ে ক'লে, পৰ্দা বনাই খিৰিকীত লগাই দিছো। বুদ্ধদেৱে ক'লে, গতিকে পুৰণি পৰ্দাবোৰ পেলাই দিলে নেকি? অনুগামীয়ে ক'লে, মই ইয়াক 4টা টুকুৰা কৰি পাকঘৰত জুইৰ পৰা গৰম কেৰাহী আঁতৰাবলৈ ব্যৱহাৰ কৰি আছো। বুদ্ধদেৱে আকৌ ক'লে, তেন্তে পুৰণি কপাহী কাপোৰবোৰ কি কৰিলে? অনুগামীয়ে ক'লে, এতিয়া মই সেইবোৰক ঘৰ মচিবলৈ ব্যৱহাৰ কৰিম। বুদ্ধদেৱে ক'লে, তেনেহ'লে তোমাৰ পুৰণি ঘৰ মচা কি হ'ল? অনুগামীয়ে ক'লে, প্ৰভু এতিয়া সেইবোৰ ইমানেই পাতল হৈ পৰিছিল যে ইয়াৰ বাবে একো কৰিব পৰা নগ'ল। গতিকে ইয়াৰ প্ৰতিটো খুঁটা পৃথক কৰি চাকি বন্তি জ্বলাবলৈ সাজু কৰিলো। তাৰেই পৰা এটা যোৱাকালি আপোনাৰ কোঠাত জ্বলি আছিল। বুদ্ধদেৱে অনুগামীজনৰ ওচৰত সন্তুষ্ট হ'ল, কাৰণ তেওঁ বস্তু অপচয় নকৰি সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰতি সজাগ আছিল। বন্ধুসকল, আমিও বস্তুবোৰৰ অপচয় কৰিব নালাগে, সকলো বস্তুৰে সঠিক ব্যৱহাৰ কৰিব লাগে।